প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পাঠ্যপুথিৰ আধাৰত দশমিক সংখ্যাৰ পূৰণৰ বিষয়ে পাব। গতিকে ভিডিঅ'টো প্লিজ সম্পূৰ্ণ চাব, কোনো কাটাকাটি নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। কেনেকৈ মই পূৰণবিলাক কৰোঁ কাইণ্ডলি মন দি চাব, আপোনাৰ বহুত উপকাৰ হ'ব আৰু দশমিকৰ পূৰণৰ ক্ষেত্ৰত আপোনাৰ নিশ্চয় কোনো অসুবিধা নাথাকিব। কাইণ্ডলি মন দি শুনিব আৰু ভিডিঅ'টো চাব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপোনাৰ ছাবস্ক্ৰাইব কৰা নাথাকে, আৰু ভিডিঅ'টোত এটা লাইক দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও ভিডিঅ'টো চাব পাৰে আৰু তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। মই এইটো চেনেলৰ যোগেদি গণিত বিষয়, বিজ্ঞান বিষয় আৰু বিভিন্ন সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আলোচনা কৰিম। গতিকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰাৰ কাৰণে আপুনি এই ভিডিঅ'টোত এটা ছাবস্ক্ৰাইব ৰঙা ৰঙেৰে লিখা আছে, তাতে ক্লিক এটা কৰিব আৰু অল চিলেক্ট কৰি ৰাখিব। তেতিয়া নিশ্চয় মই ভিডিঅ' দিয়াৰ লগে লগে পাই থাকিব আৰু আপুনি চাব পাৰিব। তেতিয়া আপুনি অলপ হ'লেও এই ভিডিঅ'টোৰ যোগেদি শিকিব পাৰিব। তো বন্ধুসকল, দশমিকৰ পূৰণৰ ক্ষেত্ৰত মই 5টা অংক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই 5টা পূৰণৰ অংক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো কাইণ্ডলি মন দি শুনিব আৰু ভালকৈ চাব। শ্ৰদ্ধেয় দৰ্শকসকল, আমি দশমিকৰ পূৰণ কৰিবলৈ প্ৰথমে 5টা অংক উদাহৰণ হিচাপে লৈছোঁ। এই 5টা অংক চাওক, কিমান সহজত অতি সোনকালে হৈ যায়। একদম সহজ নিয়মত আপোনালোকৰ লগত মই পূৰণ কৰি দেখুৱাম। গতিকে কথাবিলাক লাহে লাহে অলপ ধৈৰ্য ধৰি শুনক। বেছি স্পীডত মই নকওঁ আপোনালোকে, কিয়নো বেছি স্পীডত ক'লে কথাবিলাক বুজি নাপাব। সেইকাৰণে মই লাহে লাহে কৈ আছোঁ, অলপ মন দি শুনিব। একদম 2 মিনিটত 5টা অংক মই পূৰণ কৰি দেখুৱাই দিম। আৰু যদি কথাবিলাক আপুনি ভালকৈ মনত ৰাখিব পাৰে তেনেহ'লে দশমিকৰ পূৰণৰ ক্ষেত্ৰত আপোনালোকৰ কেতিয়াও কোনো অংক ভুল নহ'ব। তো প্ৰথমে আপুনি 1 নম্বৰ অংকটো আহক। কি কৈছে? 2.5 × 1.5 = কিমান হ'ব? অৰ্থাৎ এই অংকটো পূৰণ কৰিবলৈ যাওঁতে আমি কেনেকৈ পূৰণ কৰিম? প্ৰথমে আপুনি ভাবি লওক যে 25 আৰু 15 মাজতে দশমিকটো নাই। দশমিক দুটা যদি উঠাই দিওঁ, ইয়াতে যদি দশমিক দুটা উঠাই দিওঁ তেনেহ'লে কি হ'ব? 25 আৰু 15। এই দুটা পূৰণ কৰিলে কিমান হ'ব? পূৰণ কৰি চাওকচোন। 5 আৰু 15 পূৰণ কৰিলে 5 15 75, 75ৰ 5 হাতত থাকিল কিমান? 7। আৰু 15 আৰু 2 পূৰণ কৰিলে 15 2 গুণ 30 আৰু 7ৰ 7 37। তো আপোনাৰ পূৰণটো হৈ গ'ল। এতিয়া আমি কি কৰিম? এই যে দুইটা দশমিকৰ পিছত ইয়াতে আছে এটা অংক, ইয়াতে আছে এটা অংক, অৰ্থাৎ মুঠ দশমিকৰ পিছত কেইটা অংক হ'ল? এটা আৰু এটা 2টা। গতিকে আমি এই পূৰণ ফলটোৰ সোঁফালৰ পৰা আহিম, 2 ঘৰ বাওঁফালে আহিব লাগিব। তো 1 ঘৰ 1 ঘৰ 2 ঘৰ হ'ল। এতিয়া ইয়াতে আমি দশমিকটো বহুৱাই দিম। তো প্ৰিয় দৰ্শকসকল, আপোনালোকে সদায় মনত ৰাখিব, দশমিক বিন্দুটো ক'ত বহে? এইটো যিকোনো সংখ্যাৰ এইখিনিত বহিব। দশমিকটো কেতিয়াও তলত নবহে। তলত যদি আপুনি পইণ্ট দিয়ে সেইটো পূৰণ বুজায়। গতিকে দশমিকটো সদায় কান্ধৰ যিকোনো সংখ্যাৰ কান্ধত বহুৱাই দিব। তো আমাৰ পূৰণফল হৈ গ'ল 3.75। তো বন্ধুসকল, আমি 2 নম্বৰ অংকটোলৈ যাওঁ। ইয়াতে কি কৈছে? 0.23 আৰু 0.15। ইয়াতেও আমি আগৰ দৰে কৰিম। দশমিক দুটা উঠাই দি প্ৰথমে পূৰণ কৰিম। পূৰণ কৰিলে কি হ'ব চাওক, 15 আৰু 3 পূৰণ কৰিলে 3 15 45, 45ৰ 5 হাতত কিমান থাকিল? 4। এতিয়া আকৌ 15ৰে 2ক পূৰণ কৰিম। 15 2 গুণ 30 আৰু 7ৰ 4 34, 34। তো বন্ধুসকল, এতিয়া আমি কি কৰিম? দশমিকৰ অংক কিমানটা আছে? অংক দশমিকৰ পিছত ইয়াতে আছে 2টা আৰু ইয়াতে আছে 2টা। তো আমাৰ দশমিকৰ পিছত মুঠ অংক হৈ গ'ল 4টা, কিন্তু আমি ইয়াতে পাইছোঁ কেইটা? 3টা। গতিকে আমি কি কৰিম? এই সংখ্যাটো ইয়াতে কাটি দিলোঁ। অলপ জাগাত নথকাৰ কাৰণে মই ইয়াতে লিখিলোঁ 3 4 5। তো আমি দশমিকটো এতিয়া কেনেকৈ বহুৱাম? সোঁফালৰ পৰা বাওঁফালে আহিম।
সোঁফালৰ পৰা কেইঘৰ বাওঁফালে আহিব লাগিব 4 ঘৰ। গতিকে ইয়াতে আছে 3 ঘৰ, 1 ঘৰ 2 ঘৰ 3 ঘৰ আৰু এটা শূন্য বহুৱাই দিম। এতিয়া কিমান হ'ল 4 ঘৰ হ'ল। এতিয়াহে দশমিকটো বহিব, দশমিকটো ইয়াতে বহিব। তো প্ৰিয় দৰ্শকসকল, আপোনালোকে সদায় মনত ৰাখিব, যিকোনো দশমিক বিন্দু হ'লে আগত যদি সংখ্যা নাথাকে তেনেহ'লে আগত এটা শূন্য বহুৱাই দিব লাগিব। ঠিক তেনেদৰে 3 নম্বৰটো যদি পূৰণ কৰোঁ, দশমিকটো উঠাই দিয়ক ইটোৰ, তেনেহ'লে 14 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 5 14 70, 70ৰ শূন্য। তাৰপিছত আকৌ এতিয়া 14ৰে একক পূৰণ কৰক, 14 আৰু 1 পূৰণ কৰিলে 14 হ'ব। হাতত কিমান আছিলে 7, 14 আৰু 7 যোগ কৰিলে 21, 21ৰ 1, হাতত কিমান থাকিল 2, 14 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 6 14 84, 84 আৰু হাতত কিমান আছিলে 2, তেনেহ'লে 85 86, 86 আমি বহুৱাই দিলোঁ। এতিয়া চাওক, এতিয়া দশমিকৰ ইয়াতে আছে, দশমিকৰ পিছত 2টা, ইয়াতে আছে এটা, 3টা। গতিকে আমি সোঁফালৰ পৰা 3 ঘৰ বাওঁফালে যাম। 1 ঘৰ 2 ঘৰ 3 ঘৰ হ'ল। এতিয়া ইয়াতে দশমিক বিন্দুটো বহুৱাই দিলোঁ। তো প্ৰিয় দৰ্শকসকল, আপোনালোকে মনত ৰাখিব, যিকোনো পূৰণৰ অংক কৰিবলৈ যাওঁতে আপোনাৰ পূৰণৰ নেওতাটো মুখস্থ থাকিবই লাগিব। যদি পূৰণৰ নেওতা মুখস্থ থাকে তেনেহ'লে নিশ্চয় আপোনাৰ কোনো দশমিকৰ পূৰণ বা পূৰণৰ অংক কেতিয়াও ভুল নহয়। তাৰপিছত আমি আহিছোঁ 4 নম্বৰ অংকটোলৈ। ইয়াতে কি কৈছে, ইয়াতে কৈছে 9.16 আৰু পূৰণ 20। এইটো পূৰণ কৰিবলৈ যাওঁতে বন্ধুসকল আমি 20ৰে পূৰণ নকৰোঁ, আমি জাষ্ট 2ৰে পূৰণ কৰিম। দশমিকটো উঠাই দি 2ৰে পূৰণ কৰোঁ, কিমান হ'ব চাওক, 2 6 গুণ 12, 12ৰ 2, হাতত 1। এতিয়া 2 আৰু 1 পূৰণ কৰিলে 2কে 2, হাতৰ 1 1 3। এতিয়া 2 আৰু 9 পূৰণ কৰোঁ, 2 আৰু 9 পূৰণ কৰিলে 9 2 গুণ কিমান হ'ব 18। এতিয়া এই 2ৰ পিছত যোনটো শূন্য আছিলে এইটো ডাইৰেক্ট এইটো সংখ্যাৰ সোঁফালে বহুৱাই দিওঁ। এতিয়া আপুনি কি কৰিব লাগিব, এতিয়া দশমিকৰ পিছত কিমানটা সংখ্যা আছে বা অংক আছে গণি চাওক। ইয়াতে আছে 2টা, ইয়াতে নাই। গতিকে মুঠ অংক দশমিকৰ পিছত 2টা হ'লে আপুনি সোঁফালৰ পৰা 2 ঘৰ বাওঁফালে আহক, 1 ঘৰ 1 ঘৰ 2 ঘৰ। গতিকে ইয়াতে দশমিকটো বহিব। এইটো সমান সমান কি হ'ব 183.2 এনেকৈ লিখিব পাৰে, কাৰণ দশমিকৰ পিছত যদি 2 থাকে আৰু তাৰপিছত কোনো সংখ্যা থাকে আৰু তাৰপিছত যদি শূন্য থাকে, শূন্যটো নিলিখিলেও চলে, গতিকে লিখিব নালাগে। সেইদৰে 5 নম্বৰ অংকটো পূৰণ কৰি চাওক। ইয়াতে শূন্যটোক বাদ দি পূৰণ কৰক, 4 5 গুণ 20, 20ৰ শূন্য, হাতত 2 3 4 গুণ 12, হাতৰ 2 14ৰ 4, হাতে 1, 4 4 গুণ 16, হাতেৰ 1 17, 17ৰ 7, হাতে 1 4 4, 4 3 গুণ 12, হাতেৰ 1 13, 13ৰ 3, হাতত থাকিল 1। এতিয়া 4 আৰু 6 পূৰণ কৰিলে 4 6 গুণ 24 আৰু হাতৰ 1 25, 25 বহুৱাই দিলোঁ। তাৰপিছত কি হ'ল 40ৰ তাতে যে 0 আছিলে, 0টো আমি সেইফালে লৈ বহুৱাই দিলোঁ, 00 হৈ গ'ল। এতিয়া 63 পইণ্ট, তাৰমানে দশমিকৰ পিছত 3টা অংক আছে, গতিকে আমি সোঁফালৰ পৰা 3 অংক বাওঁফালে দশমিকটো বহুৱাই দিম। তো বন্ধুসকল, দশমিকৰ পিছত 4 আছে আৰু 4ৰ পিছত 2টা শূন্য আছে, গতিকে শূন্য 2টা লিখাৰ কোনো যুক্তি নাই, শূন্য 2টাৰ কোনো ভেলু নাই, গতিকে আমি নিলিখিলোঁ। কি হ'ল 2534.4, অৰ্থাৎ 2537.4। তো বন্ধুসকল, যদি আপোনাৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত এটা লাইক দিব।